গুৱাহাটীৰ মাজমজিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এটুকুৰা মাটি দিবলৈ কিয় অভাৱ চৰকাৰৰ? প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহক লৈও এতিয়া ৰাজনীতি চলিছে নেকি একাংশৰ মাজত? ৰাজ্য চৰকাৰে প্ৰয়াত নেতাগৰাকীৰ বাবে দিয়া মাটি টুকুৰাক লৈ কিয় অসন্তুষ্ট APCCৰ সভাপতিগৰাকী? আমাৰ কথাটো হ'ল এনেকুৱা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে আলোচনা হৈছিলে আৰু জিলা উপায়ুক্তক আমি কৈছিলোঁ যে মহানগৰীৰ মাজমজিয়াত এনেকুৱা কোনোবা স্থান আছে নেকি, কিন্তু আমাৰ হাতত যি ডোখৰ মাটি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে উল্লেখ কৰিছিল চচলত, সেইখিনি আমাৰ আপোনালোকে জানে যে আমাৰ যিখন ৱেটলেণ্ড আইনৰ অধীনত সেই মাটিখিনি মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনতেই আইন পাছ কৰি তাত আন যিকোনো কাম নোহোৱাৰ ব্যৱস্থা আইনৰ অধীনত কৰি থোৱা হৈছে। যদি আমিনগাঁও সোণাপুৰ সেইফালে যদি তেওঁলোকে বিচাৰে তেতিয়াহ'লে তেনেকুৱা জেগাত আমি মাটি বিচাৰিব পাৰোঁ, যে সোণাপুৰৰ ফালে হওক বা আমিনগাঁৱৰ ফালে হওক তেনেকুৱা। আৰু বিশেষকৈ যদি আমিনগাঁৱত তেনেকুৱা এটা ব্যৱস্থা কৰিব বিচাৰে মই নিজেই ভাল পাম। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত তৰুণ গগৈৰ সমাধি ক্ষেত্ৰৰ বাবে আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত এডোখৰ মাটি দিয়াৰ কথা উল্লেখ কৰিছিল যদিও প্ৰয়াত নেতাগৰাকীৰ সমাধি ক্ষেত্ৰৰ বাবে দিয়া মাটি টুকুৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছ দলে, কিয়নো মাটি টুকুৰ অপচন্দ কংগ্ৰেছ দলৰ। নহয়, আমি চৰকাৰে অফাৰ আমাক কৈছিলে, আমিনগাঁৱৰ কথাটো কৈছিল আমাক। আমিনগাঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ ওচৰত জেগা তেখেতে 1 বিঘা মাটি আমাক স্বাস্থ্যমন্ত্ৰীয়ে মৌখিকভাৱে অৱশ্যে জনাইছিল, আৰু তেওঁ আমি টিভিটো আমি বাইট দিয়া শুনিছিলোঁ যে সোণাপুৰতো লাগিলে দিব পাৰে। কিন্তু যিহেতু আমি দেখিলোঁ যে আমাৰ এই নেতাগৰাকীক আমি চিটিৰ ভিতৰতে আমি তেখেতৰ শেষকৃত্যটো কৰা বিচাৰিছোঁ, সেইকাৰণে আৰু তেওঁৰ মেমৰিয়েলটো আমি চিটিৰ ভিতৰতে ৰাখিব খুজিছোঁ। সেইকাৰণে আমি গোটেই কথাবিলাক চিন্তা কৰি আৰু নৱগ্ৰহতে আমি কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। এতিয়া প্ৰশ্ন হ'ল, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই অন্তিম সৎকাৰক লৈও ৰাজনীতি কৰিব বিচাৰিছে নেকি একাংশই? মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হৈছিল। তেতিয়াৰ শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰখনে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সমাধি ক্ষেত্ৰৰ বাবে কিয় গুৱাহাটীতে এটুকুৰা মাটি দিব নোৱাৰিলে? কিয় তেখেতৰ মৃতদেহ নাজিৰালৈ লৈ যাব লগা হ'ল? এনে বহু প্ৰশ্নই উত্থাপিত কৰিছে এতিয়া একাংশই। নিউজ ডেস্ক ৰিপৰ্ট, ই প্ৰাইম।